আজি ৰবিবাৰ ভাবিছিলোঁ দেৰিলৈকে শুম নাই আগৰ টাইমতে সাৰ পাই গ'লোঁ। সাৰ পাই উঠি বহি আছোঁ আৰু কি কৰোঁ কি নকৰোঁ ভাবিছোঁ। কিয় জানো মই সাৰ পোৱাৰ পিছত আৰু শুব নোৱাৰোঁ, টোপনিও নাহে। এইফালে মাও উঠি গ'ল। বাহিৰত চাওকচোন। দেখিছেনে ইমান বৰষুণ দি আছে। এনেকুৱা বতৰত শুই থাকিবলৈ মন, কিন্তু শুই থাকিব নোৱাৰোঁ, টোপনি নাহে। গতিকে কি কৰিম আৰু নিজৰ কামখিনিয়ে কৰোঁগৈ। প্ৰথমতে ৰুমকেইটা ঝাৰু দি লওঁ। ৰুমকেইটা ঝাৰু দিয়া হোৱাৰ পিছতে মই এতিয়া গা ধুই আহিলোঁ। ৰুমটো ইমান আন্ধাৰ, সেয়া লাইটটো জ্বলাই ল'লোঁ আৰু এতিয়া মই অকণমান ভগৱানক পূজা কৰোঁ। প্ৰথমতে ভগৱান পূজা, তাৰ পিছত পেট পূজা। এয়া মই দৌৰা-দৌৰিকৈ বনালোঁ পকৰা, লগত লাল চাহ আৰু লগত আছে অকণমান জেলি। আৰু এতিয়া মই খাই লওঁ। পকৰাকেইটা খাই ভালেই লাগিছে ঠাণ্ডা বতৰত। সেয়া মায়ে ক'লে ময়ো খাই লওঁ গৰম গৰম। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব। আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।